স্বাগতম জনাইছোঁ নীলাম্বৰ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি হৈছে 14 এপ্ৰিল আৰু অৰ্থাৎ আজি হৈছে গৰু বিহু। আৰু গৰু বিহুৱে সেনেকুৱাই বিহু। আৰু আজি এটা পূজা আছে, আপোনালোকক অদ্ভুত এটা পূজা দেখাবলৈ চেষ্টা কৰিম। আৰু পূজাটো মানে বহুত বেলেগ, মানে চৰক পূজা, মানুহক জিন্দা ওলাই কিনে এনেকৈ ঘূৰাই থাকে। সেইটো পূজা আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম। মই প্ৰত্যেক বছৰৰ পৰা দেখাম বুলি ভাবিছিলোঁ, দেখা নহ'ল। এইবাৰো ভাবিছোঁ দেখাম, তো চাই থাকক কেনেকুৱা হয়। আৰু অহাকালি হৈছে নতুন বছৰ, বহাগৰ অৰ্থাৎ 1 তাৰিখ। তো বিহুৰ এইকেইদিন কণ্টিনিউ ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম, দি থাকিবলৈ। তো চাই থাকিব না। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইকটো মাৰি দিয়ক। আৰু এয়া নতুন বছৰ বুলি দুখন চলা লৈ আহিছোঁ, চাওক কেনেকুৱা হৈছে। চলা মানে নিজৰে চলাম, এনেইতো মই চলা নিকিনোৱে, চলা বেছি মই কিনা সেনেকুৱা অভ্যাস নাই। সেই পুৰণা চলাবিলাকে পিন্ধি থাকোঁ। আৰু এয়া এইযোৰ লৈ আহিছোঁ, এনেকুৱা চলা, এনেকুৱা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ, আজি আহি গ'ল। তো অহাকালি পিন্ধিম নতুন বছৰ। আৰু এইটোৱে সেইটো পূজা, যিটো পূজাৰ কথা কৈছিলোঁ মই। আৰু কি লেভেলত ঘূৰাই চাওক না, কি লেভেলত মানে মানুহ চামৰাত সানি কেনে পুৰা পিনি ঘূৰাই আছে। আৰু চাওক মানুহ সেই দৃশ্যটোত চাবৰ কাৰণে মানুহবোৰ কিমান ভিৰ লাগি আছে। আৰু ৱাও মানে ভেৰি ডেঞ্জাৰাছ, সঁচাকৈ বহুত বেছি ভয় লাগে। গুড, ফাইনেলি চলাখন পিন্ধিলোঁ। আৰু সেইখন চলা, যিখন চলা মই ফ্লিপকাৰ্টত অৰ্ডাৰ দি কিনে আনিছিলোঁ। আৰু সেই চলাখন এতিয়া পিন্ধিলোঁ। আৰু এখন আছে, এখন হ'ল অলপমান নীলা কালাৰৰ, আৰু এইখন হ'ল অলপমান হালধীয়া। চাওক কেনেকুৱা লাগিছে। আৰু নতুন বছৰ বুলি পিন্ধি ল'লোঁ। আৰু তো আছে ফাংচন ওচৰতে, ৰাতি যাম চাবলৈ। আৰু এতিয়া ওলাই যাওঁ অলপমান ইয়াৰ ঘৰত। আৰু আজি হৈছে বহাগ মাহৰ মানে কেই তাৰিখ, 6 তাৰিখ। আজি হ'ল অমাৱস্যা। আৰু 20 তাৰিখ আজি আছে আমাৰ ওচৰতে মানে এখন ফাংচন। সেই ফাংচন দেখাম। আৰু মানে ইমান দিন মই বহি আছিলোঁ, 5 দিন কৰি বহি আছিলোঁ, ঘুমি আছিলোঁ। 5 দিন কৰি ভিডিঅ' বনাব লাগে, এনেই আছিলোঁ। তো এয়া বৰ্তমান আহিলোঁ বজাৰত। আৰু এখন পেণ্ট চিলাব লাগিছোঁ। এয়া চাওক, মোৰে পেণ্ট, এইখনৰ দৰে ছেইম পেণ্ট আছিল। এইখন হ'ল চিলাই আছোঁ এতিয়া, এই দাদা চিলাই আছে। আৰু এতিয়া আহি পালোঁ আমি ফাংচন চাবলৈ। আৰু এয়া ছিংগাৰ মানে গান গাই আছে ছিংগাৰজনে। চাওক লাষ্টৰ লগনি কেনেকুৱা হয়, মানে এনেকুৱাই বনাইছোঁ আৰু। এইখিনিয়ে আছিল আজিৰ সৰু এটা ভ্লগ। যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰো। ধন্যবাদ।